Hello guys, welcome to my YouTube channel Shrubipura Bliss Girl. আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ভিডিঅ'টোত আৰু এটা স্পেচিয়েল আছে। এই স্পেচিয়েলটো আপোনালোকৰ কাৰণে সহায়ক হ'ব বুলি আশা কৰোঁ। আহকচোন মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দাই আমি এতিয়া গৈ আছোঁ যোৰহাটৰ অভিমুখে। কি কাৰণে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। তেল ভৰাই লোৱা হ'ল আৰু তেল ভৰাই লৈ এতিয়া আমি যোৰহাটৰ অভিমুখে গৈ আছোঁ। ফাইল এটা ল'বলৈ আছে, তো তেওঁলোকৰ ঘৰলৈ বুলি ৰাস্তাটোত সোমাই আছোঁ। দিবলৈ আহিছিলোঁ, পালোহি। না ফাইল এটা দি থৈ যাবলৈ, ফাইলটো ল'বলৈ লৈছোঁ। চেক কৰিবলৈ এতিয়া আমি লাডুগড় ৰৈছোঁ। আমি এতিয়া আকৌ গাড়ীত ষ্টাৰ্ট দি আহি আছোঁ। ইমান ডাঙৰ ডাঙৰ গাঁত, ৰাস্তা বেয়া। লাডুগড় পাৰ হৈ পানি ইণ্ডিয়ান অইলৰ ফ্ৰণ্টতে বহুত বেয়া ৰাস্তা। আহি আছোঁ এতিয়া, বাই বাই।
বাছ পালোহি এয়া যোৰহাটত আমাৰ বায়ে গাড়ী চলাই আছে মই হ'লে নোৱাৰোঁ দেই হ'লে ইমান গাড়ীৰ ভিতৰত আয়ো নজৰাই বেলেগ বৰালি সোমালোঁ বৰালি দি গৈ আছোঁ আৰু যোৰহাটৰ আজি আহিছিলোঁ আমাৰ স্কুটিৰ ইণ্টাৰভিউৰ কাৰণে লাইন দেখি ৰাম ৰাম ভয়হে লাগিছে দেই পাছ কৰিম নে ফেইল কৰিম তলত পৰিব নালাগে অকণমান এনেকৈ দীঘলকৈ দিব লাগিছিলে অঁ সেইখনে কি আকৌ দেখা নাই ই ৰিচিপ্ট অফ অনলাইন ড্ৰাইভিং লাইচেঞ্চ এয়া লাইন পাতি ৰৈ আছোঁহি আৰু ভয় বহুত লাগিছে যি 5টা পুল দিছে 5টা পুল ক্ৰছ কৰিব পাৰিব লাগিব ৰাস্তাটো কিবা উখোৱা মুখোৱা বোকাও হৈ আছে দেখা যাওক কি হয় আৰু চাওক মানুহৰ সমাগম কিমান মানুহ এইবোৰ আশা কৰিছোঁ আৰু তেনেকৈ বাছটো কৰিলে হয় আৰু এইবোৰ নহ'লে বৰ আকৌ যঞ্জট হ'ব কি যে হ'ব দেখা যাওক আৰু মোৰ পাছতো ইমান গাল লাইন পাতি আছে চব এই বাইক কৈ আছোঁ আগত তই যা নাযাওঁ তাই নেযায় আগত তাই নেযায় মোক যাবলৈ কৈছে মোৰ ভয় লাগিছে এখনটো কাগজ দেই এই নাম্বাৰটো হাতত লিখি লৈছোঁ কেলৈ লিখি দিছোঁ লিখিবলৈ কৈছিলে নহয় আৰু ছ'চিয়লজি ছাৰৰ হেৰি লাগি আছিলে কেনেকৈ লিখিম কলম দাদা এই ল'ৰাটো তাৰপিছত ভাইটিক এই আগৰ ল'ৰাটো ক'ব দি কলমটো দিয়াচোন এই লিখি লৈছোঁ হে সেয়া অঁ তাই এটা মোৰ অকল স্কুটিয়ে ক'লে দেখাম দেখাই দে ভিডিঅ'ত এইখিনি চব এই চাই থাকক কি হয় নাজানো আৰু ফেইল কৰিলেও ক'ব না পাছ কৰিলেও ক'ব নহয় মানে যিহে উশাহ মুখাই ৰাস্তা দেখিয়ে ভয় দিছে আৰু কি হ'ব আৰু দেখা যাওক আৰু আপোনালোকৰ কাৰ কাৰ এনেকৈ এনেদৰে অভিজ্ঞতা আছে জনাবচোন মোৰ কমেণ্ট বক্সত ভয় লাগে দেই চবৰে চাগে এটাই চিন্তা কেনেকৈ পাছ কৰোঁ সেই একো যাতে আহিব নালাগে